পদ্ম হাজৰিকা তেওঁ কোন হয় ৰাইজে তেখেতক চিনি নাপায়। শোণিতপুৰ জিলাৰ অন্তৰ্গত ডিপুতা নদীৰ বিধ্বংসী ৰূপ। এই নদীখন শোণিতপুৰ জিলাৰ ৰঙাপাৰা পুলিচ থানাৰ অন্তৰ্গত। যোগীবিল এলেকাৰ প্ৰায় 25খনতকৈও অধিক গাঁৱৰ মাজেদি বৈ যোৱা পৰিলক্ষিত হয়। এই ডিপুতা নদীয়ে যোগীবিল এলেকাটোলৈ বহুতো কুপ্ৰভাৱ পেলোৱা দেখা যায়। এই কুপ্ৰভাৱসমূহৰ পৰা অঞ্চলৰ ব্যক্তিসকলে বহুতো কষ্টৰ সন্মুখীন হ'ব লগা হয়। ঘাইকৈ এই অঞ্চলটোৰ যাতায়াত ব্যৱস্থা উন্নত মানদণ্ডৰ নহয়, যাৰ ফলত এলেকাটোৰ কোনো ধৰণৰ উন্নতি হোৱা নাই। যেনেধৰণে দেখা পাওঁ, এই এলেকাৰ শিক্ষাৰ্থীসকলৰ বাবে বিদ্যালয়লৈ অহা যোৱাৰ বাট সুচল নোহোৱাৰ লগতে দলঙৰ কোনো ব্যৱস্থা নথকাৰ ফলত শিক্ষাৰ্থীসকলৰ জীৱনলৈ বহুতো দুমোজাৰ সৃষ্টি হৈছে। কেৱল নদীখনৰ বাবেই কষ্টৰ সন্মুখীন হোৱা নাই, তাৰ লগতে ৰাস্তা, বিদ্যুৎ, অৰুণোদয় আৰু বিভিন্ন চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। বহুতো ব্যক্তিয়ে নিজৰ মতামত আগবঢ়াইছে যে ৭৫ নং চুতীয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা তেওঁ সেই অঞ্চলৰ কোনো ধৰণৰ সমস্যাৰ ওপৰত গুৰুত্ব দিয়া নাছিল, যাৰ ফলত তেওঁলোকে বিধায়ক পদ্ম হাজৰিকাক চিনি নাপাওঁ বুলি দাবী উত্থাপন কৰে। সমস্যাটো হৈছে এইটো আমাৰ এইটো নদীৰ পাৰ হয়, কমচে কম 25টা গাঁও আছে আৰু স্কুল আমাৰ 15খনমান স্কুল আছে। LP স্কুল আছে, ME স্কুল আছে, আমাৰ ইপিনে মিক্স আছে, চাওতালো আছে, আদিবাসী আছে আৰু বড়ো বাসিন্দা আছে। আমাৰ মেইন সমস্যাটো হৈছে বাৰিষা কালত সমস্যাটো হয়, নদীটো পাৰ কৰাত বহুত অসুবিধা হয়। বেমাৰ আজাৰ ডেলিভাৰী কেছ নিব হ'লেও আমি ৰাঙাপাৰাত লৈ যাব লাগে আৰু উচ্চ শিক্ষা কৰিবৰ কাৰণেও আমি ৰাঙাপাৰা মহাবিদ্যালয় বা হাই স্কুল এনেকুৱাত যাব লগা হয়। আমাৰ সকলো সমস্যাটো ইপিনে হয়, কাৰেঙৰ সুবিধা নাই, পানীৰ সুবিধা নাই। সব গাঁৱতে পানীৰ সমস্যাবিলাক সমাধান হৈছে, কিন্তু আমাৰ এই নদী সিপাৰত যোনবিলাক আমাৰ এইটো দয়ালপুৰৰ পৰা আমাৰ যিখিনি অঞ্চল আছে বড়ো বা চাওতাল জনবসতি, তেখেতসকলৰ মানে একো সুবিধা পোৱা নাই আমি চৰকাৰৰ পৰা। কিন্তু ভোটৰ সময়ত আহে, যেতিয়া ভোট এতিয়া আহিছে, ইলেকশ্যনৰ টাইম আহিব, যেনে তেনে হ'লেও পাৰ হৈ যাব তেখেতসকলে ভেন, মাৰুতি কাৰ, ডাঙৰ ডাঙৰ গাড়ী লয়। কিন্তু ভোট শেষ হোৱাৰ পিছত আমাক কোনো একো সুবিধা নিদিয়ে বৰ্তমানলৈকে। সেইকাৰণে আমি বহুত আফচোচ হৈছে। আমাৰ সমষ্টিটো চুতীয়া সমষ্টি পৰিছিলে, আমি আগত সমষ্টিটো চুতীয়াতে ভোট দিছিলোঁ, কিন্তু আমাক কোনো এজন MLA বা MP আমাক এতিয়ালৈকে কোনো কৰা নাই, সাহায্য পোৱা নাই। এইটো ডিপুতা নদী হয়, বাৰিষাত বহুত ডাঙৰ হয়, ইপাৰৰ পৰা সিপাৰে পাৰ হ'বলৈ বহুত টান। আমি ইয়াতে সোমবাৰ বজাৰত আহোঁ, সোমবাৰ বজাৰ খাবলৈ আমাৰ বহুত অসুবিধা হয়। কিছুমানৰ গাড়ী পানীত উঠি যায়, মানুহ উঠি যায়, এনেকুৱা সমস্যা হয় আমাৰ। মই আমাৰ অসম চৰকাৰক মই এইটোৱে অনুৰোধ কৰিছোঁ, যাতে আমাক সকলো সুবিধাটো দিয়ক, যে আমাৰ কাৰেঙৰ পৰা, পানীৰ পৰা যেনেকৈ চবে যেতিয়া পাইছে, আমিওতো এজন ভোটাৰ হয়। আমাৰ এইকাৰণে মই অনুৰোধ কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী ছাৰক, যে আমাকো আমাৰ ভোটৰ অধিকাৰটো যে কিবা পাইপবিলাক দিয়ে যেন। যিটো আমাৰ চতিয়া সমষ্টিত যিটো পদ্ম হাজৰিকা দেৱ ডাঙৰীয়া, সেই যে আমাৰ MLA চতিয়া সমষ্টিৰ বিধায়ক, আজি 50 বছৰৰ আগৰ পৰাই আমি ইয়াত মানে বসবাস কৰি আছোঁ। স্কুল অহা যোৱা কিবা কৰা, সেই নদীখন আপোনাৰ সেই এপ্ৰিল মাহ অহাৰ লগে লগে আপোনালোকে সেইখিনি ৰাস্তাত মানে অহা যোৱা কৰিব নোৱাৰিব। সেই এটা মানে অসুবিধা আমাৰ এইখিনি এৰিয়াত। আৰু তেখেতসকলে আহি পেলাই বহুত মানে কৈ যায়, ইলেকশ্যনৰ আগে কৈছিলে যে আমি সেইটো 2 দিনৰ ভিতৰত আমি সেইটো কৰি দি আছোঁ, কিন্তু আজিলৈকে আমি বাস্তৱত দেখি নাপালোঁ। আৰু লাইফত MLA যে কোন, আমাৰ এইখিনি এৰিয়াৰ মানুহখিনিয়ে কোনো চিনি নাপায় আৰু দেখিও নাপালোঁ। আজিলৈকে দেখি নাপালে, পদ্ম হাজৰিকাৰ নামটো শুনি থাকোঁ আৰু তেখেতে কৈ থাকে মানে সবকা সাথ সবকা বিকাশ। তাৰ কিছু মানুহবিলাকে আহি কিনি যোৱা বছৰ আহিছিলে, আহি কিনি এইটো মানে অলৰেডি মানে ছাৰ্ভে কৰি গুচি গ'ল, কেমেৰা আনি কিনি মানে ধুনীয়া কৰি ছাৰ্ভে কৰি গুচি গ'ল। কিন্তু আজিলৈকে বাস্তৱত এটা বস্তু বা এটা কাম আমি পদ্ম হাজৰিকা ডাঙৰীয়াত আজিলৈকে দেখি পোৱা নাই। আজি আমাৰ সৰু ল'ৰা ছোৱালীবিলাকে ইয়াৰ পৰা যায়, এই পিছফালে আপোনাৰ নাই হ'লেও আমাৰ 25-30টামান গাঁও আছে, সেই গাঁওখিনি বঞ্চিত সেই মানে নদীৰ কাৰণে।
বঞ্চিত কেনেকৈ আমাৰ স্কুলত যায়, উৰুই লগা স্কুলত যায়। আপোনালোকে এইখিনি যাব, এফালে অহা যোৱা যিটো আহিছে আপোনালোকে দেখি পাইছে, উৰুই লগা স্কুলত আমাৰ ল'ৰা ছোৱালীয়ে বাৰিষা বতৰত যাব লগা হৈ যায়। তো এইটো ইমান ডাঙৰ এটা হৈ যায়, আপোনাৰ ৰাতি কিবা কৰিলে আপুনি আহিব, পিছদিনাখন আমি মানে ল'ৰা ছোৱালী এইখিনিৰ পৰা মানে বহি আছে। তো আমাৰ বঞ্চিত এনেকুৱা এটা অসুবিধাত আছে। আমি আমাৰ চিফ মিনিষ্টাৰ আজি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ বিনোধ কৰিছোঁ, আমাক যাতে আমাৰ সেইখিনি এৰিয়াটো অলপ কিবা কৰি কিনি দয়া কৰি তেখেতে আমাৰ ব্ৰিজখন বনাই দিয়ে। আৰু এটা কথা, আমাৰ এইখিনি এৰিয়াৰ আমি 25-30খন গাঁৱে মিলি কিনি আমি সৰ্বানন্দ সোণোৱাল দেৱ থকা টাইমৰ পৰাই আমি মানে ইয়াত আবেদন নিবেদন কৰা এটা আমাৰ আছিলে। তাৰ বিনিময়তে সিহঁতে কৈছিলে আছাম মালাত সোমাই দিম, কিবাত সোমাই দিম কৈ পেলাই অলৰেডি ছাৰ্ভেটো কৰিছিলে, আজিলৈকে হোৱাটো আমি দেখি পোৱা নাই। তো আমি বিচাৰিছোঁ বাৰিষা নোহোৱাৰ আগত যাতে আমাৰ কামখিনি অলপ আগবাঢ়ি যায়, বা ছাৰে আমাক মানে অনুৰোধ কৰি কিবা কৰি দিয়ে। আৰু এটা কথাটো আজিকালি কৈ আছে, কিছু মানুহবিলাকে আহি পেলাই কৈছে যে কি কয় সমষ্টিটো চেঞ্জ হৈছে, অমুক হৈছে তুমুক হৈছে, সেইটোলৈ কথা নাই নহয়। এতিয়া যোনটো ৰানিং MLA আমাৰ যিটো কি কয় পদ্ম হাজৰিকা, তেখেতকতো আমি মৰিছে বুলিয়ে ভাবোঁ, আজি তাৰিখত মৰিছোঁ বুলি ভাবোঁ। তাৰমানে নাই, যেতিয়া আমি কোনটো দেশত আছে আমি নিজেই নাজানো। তাৰমানে কোনটো চৰকাৰৰ আণ্ডাৰত আছে আমি নিজেই নাজানো। চৰকাৰ আছে নাই আমি নিজকে মানে অনুভৱ কৰিবই নাজানা নিচিনা হৈছে। মানে কি হিচাপত জীয়াই আছে মানে ওপৰৱালাই জানে, ওপৰৱালাই জানে। আপোনালোকে চাব এইখিনি মানুহ কেনেকুৱা মানুহবিলাকে জীৱন নিৰ্বাহ কৰি আছে। আগৰ টাইমত যিটো টাইমত উগ্ৰপন্থী সমস্যা আছিলে, সেইটো টাইমতো আমি মানে ভুগিলোঁ। এই আজিৰ তাৰিখতো ভুগি আছোঁ, উগ্ৰপন্থী থাকিলেও নাথাকিলেও ভুগি আছোঁ। উগ্ৰপন্থী টাইমৰ ৰাস্তা পদূলি ঠিক নাছিলে, আৰ্মি পুলিচ আহিব নোৱাৰে। সেইটো টাইমত আমাক মানে চব ফালৰ পৰা মানে হিচিখিনি ধ্বংস কৰি দিছিলে। আজিৰ তাৰিখতো উগ্ৰপন্থী নাথাকিলেও একেই কথা, আমি অহা যোৱা কৰিব নোৱাৰোঁ, ব্যৱসায় বাণিজ্য কৰিব নোৱাৰে, সেইখিনিয়ে কথা। আমাৰ এইখন ডিপুটা নদী সেইপাৰত আমাৰ কমেও 20-25 প্ৰকাৰ গাঁও আছে। এই গাঁৱৰ এইখন নদী পাৰ হৈ আমি অহা যোৱা যাবলগীয়া হৈ যায়। কিন্তু আমাৰ বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত মই ক'বলৈ গ'লে আমাৰ স্কুলখনৰ ল'ৰা ছোৱালীটো হৈয়ে আমাৰ উৰাই লগা মাটিচিন্তালৈকে পোৱালি ল'ৰা পোৱালি যায়। প্ৰত্যেক বছৰে এইখন নদীয়ে স্কুল পোৱালিবিলাক কেতিয়াবা উটুৱাই লৈ যায় তেনেকুৱা। আৰু এইখন স্কুল প্ৰত্যেক বছৰে মানুহবিলাক উটুৱাই লৈ যায়, মানুহবিলাক মৰি যায়। সেইটোক আমি বহুত দুখিত। আৰু আমাৰ ডেলিভাৰীবিলাক মানুহ আছে, তেখেতসকলেও বাৰিষা সময়ত অহা যোৱাৰ কাৰণে বহুত কষ্ট হয়। সেইকাৰণে আমি ভাবোঁ এইখন ডিপুটা নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰি দিলে আমি নথৈ আনন্দিত হ'লে হয়। কিন্তু এতিয়ালৈকে 25 বছৰমান হ'ল আমাৰ পদ্ম হাজৰিকা বিধায়কে আমাৰ এইখন অঞ্চলতে মাত্ৰ এবাৰমান আহি পাইছে, তাৰপিছত অহা নাই। কিছুমান মানুহে আজিলৈকে চিনি পোৱা নাই, খালি নাম মাত্ৰ শুনিছে। খালি ইলেকশ্যনৰ সময়ত নিজৰ কৰ্মচাৰীবিলাক বা কৰ্মকৰ্তাবিলাক আহে, কিন্তু ভোটৰ হেৰি সময়তো এবাৰো নাহে। সেইকাৰণে আমি ভাবোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ কৰিছোঁ, এই ডিপুটা নদীখনৰ আমাক অতি সোনকালে দলংটো নিৰ্মাণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এইখিনিকে মই বেছি